কৰে বহাগৰ বিহু কিবা এটা ক গোন্ধাছে ভেঁচা তোৰ গোন্ধাছে আমাৰ ভেঁচা क्या बोला तूने খা আকৌ মা বেঙেনা খা লাও খা বেঙেনা খা লাও খা হেল্ল' গাইছ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে তামোলখন বনিয়াখিনি ওলাই আহিছোঁ পাতলৈ বুলি চ' এইখিনি খোৱা পাওঁ ৰাতিপুৱাৰ পৰা আমাৰ গাঁৱত কি কি হৈছে কি ঠিক আছে ভিডিঅ'টো চাই যাওক তো গাইছ এইফালে গোহালিত গৰু নোৱাই আছে দাই মাহ হালধিয়ে এইফালে আইতাহঁতি ঘৰতে ধুৱাই আছে মানে কাৰণটো কেলৈ পথাৰত মানে পানী আছে তথাপিতো ইমান নাই সেইকাৰণতে ঘৰতে ধুৱাই আছে মোৰ পাছফাললৈ দেখিবলৈ পাইছে গৰু আছে চবতে এইফালে গোট খাই আছে মানুহ তো বহুত মানুহ এনেকৈ পথাৰলৈ অহা নাই কাৰণটো কেলৈ মানে পানীও নাই পথাৰত দেখিছে পথাৰত পানী নাই আছে মানে এডোখৰ জেগাত তালৈকে আমি যাওঁ এতিয়া তো মানে এনেকৈ পানী নাই তাৰপৰা এনেকৈ ঘৰতে ধুওৱা হৈছে চবেই আপোনালোকে দেখিবলৈ পাইছে এতিয়া গৰু কেনেকৈ খেদুৱাখৰি হৈ আছে তো আপোনালোকে দেখিছে গৰু গোট খাইছে এতিয়া আৰু গৰু গোট খালেহেঁতেন যদি পানী খোৱা হ'লে মেইন কেছটো কি হ'ল পানী নাই পানীৰ পৰা হৈছে এনেকৈ বৰষুণ তো দিছিলে আগতে এতিয়া মানে দিয়া নাই তেনেকৈ বৰষুণটো চ' people want it. তো এতিয়া গৰুখিনি লৈ আছে পানী দিলে তো গাইছ মই কৈছিলোঁ যে ইয়ালৈ আহিব বুলি গৰুখিনি তো ইয়ালৈকে অনা হৈছে সেইফালে লাগি যাওঁ তো আমাৰ এইফালে গৰু বিহুৰ চাট মানে এইদৰেই বনোৱা হয়
মানে 3টা লাইন কৰি বা 2টা লাইন কৰি বনোৱা হয় এতিয়া এইটো 3টা লাইন কৰি বনোৱা হৈছে কেনেকৈ গা ধুৱাবলগীয়া হৈছে আজি সৰুৰ পৰা এইটো পইচা দেখা নাই আজি প্ৰথমবাৰ দেখিছোঁ আমাৰ একো নাই কি কৰি আছ Fuera. Lauka. Lauka. Thank you. ধন্যবাদ Nah, lauka. Aku mah bagian ka. Lauka, bagian ka. Lauka. এতিয়া চাত খাল হলনি কৰিছে এইফালে মানে এইটো নিয়ম পৰম্পৰাই এই আমাৰ বকুতি আহোন বিহু গৰু বিহু এতিয়া অসম হেৰি অসম চৰকাৰে ভাল কাম কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই বিহুটো আমাৰ বিশ্ব আজিলৈ ভিডিঅ'টো ইমানেই সকলোকে চোৱাৰ বাবে ধন্যবাদ থাকিল আকৌ এবাৰ মোৰ ফালৰ পৰা হেপ্পী ৰঙালী বিহু